নমস্কাৰ ভিউৱাৰসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত হোৱা দুবৰি দলিচা ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰা নৈৰ বিষয়ে কিছু কথা জানো আহকচোন। ভিউৱাৰসকল, নৈৰ প্ৰকৃত নাম হৈছে স্নিগ্ধা গগৈ। তেওঁৰ জন্ম হৈছিল 1993 চনৰ 18 এপ্ৰিল তাৰিখে নগাঁও জিলা কলিয়াবৰত জন্ম হয়। তেখেতৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে মাক দেউতাক এজন ভায়েক আছে। তেখেতৰ পিতৃৰ নাম হৈছে প্ৰদীপ কুমাৰ গগৈ আৰু মাতৃৰ নাম হৈছে গীতামণি গগৈ। স্নিগ্ধা গগৈ ঘৰত মতা নাম হৈছে মাইনা। এতিয়া জানো আহক তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেখেতে স্কুলীয়া শিক্ষা লাভ কৰিছিল কলিয়াবৰ শিলঘাটত আৰু ASS কলিয়াবৰতে কৰে। এতিয়া জানো আহক তেওঁ হাইট আৰু ৱেইটৰ বিষয়ে। তেওঁ হাইট আৰু ৱেইটৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.6 আৰু ৱেইট হৈছে 65 কেজি। স্নিগ্ধা গগৈ বিবাহিতা। তেওঁৰ স্বামীৰ নাম হৈছে ৰূপকমল হাজৰিকা। তেখেতে অভিনয় কৰি বহুত বেছি ভাল পায়। তেখেতে অভিনয় কৰা কেইখনমান ধাৰাবাহিক হৈছে আঁউসী জোনাক, দামিনী আৰু আবেলি ৰামধেনু। তেওঁ বৰ্তমান দুবৰি দলিচা ধাৰাবাহিকখনত অভিনয় কৰি আছে। ভিউৱাৰসকল, আজি ভিডিঅ'টো ইমানেই আছিল। জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰা নৈৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট বক্সত জনাবচোন। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।